Hello everyone, welcome to my YouTube channel Dhoitri Priyam. Aji hol Mohalaya. Apnalok সকলোকে শুভ মহালয়া। আজিৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভণিও হ'ল। গতিকে দুৰ্গা পূজা স্পেশাল মই লৈ আহিছো আটাৰ গজাৰ ৰেচিপি। ৰেচিপিটো বনাবলৈ মই লৈছো 1.5 কাপ আটা। আপোনালোকে যিকোনো আটা ল'ব পাৰে। ইয়াত মই এতিয়া এড কৰিম এচামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰৰ সলনি আপোনালোকে বেকিং সোডা ব্যৱহাৰ কৰিব পাৰে। লগতে ইয়াত দিম 4 চামুচ ৰিফাইন তেল। ৰিফাইনৰ সলনিও ঘি ব্যৱহাৰ কৰিব পাৰে। তেল বা ঘি যিয়ে নলওক কিয় অলপ বেছিকৈ দিব, তেতিয়া এইখিনি বিৰাটেই খাবলৈ টেষ্টি হয়। সাধাৰণতে গজা ময়দাৰে বনোৱা হয়, কিন্তু আজিকালি যেহেতু ময়দা বহুত মানুহে নাখায় আৰু ময়দাটো সিমান এটা স্বাস্থ্যসন্মতো নহয়, গতিকে মই ভাবিলোঁ আটাৰে যদি এইদৰে বনোৱা যায় তেন্তে খাবলৈ সোৱাদ হ'ব, স্বাস্থ্যৰ কাৰণেও ভাল হ'ব। এতিয়া প্ৰথমতে মই এইখিনি ভালদৰে এইদৰে মিক্স কৰি ল'ম আৰু তাৰ পিছত ইয়াত অলপ অলপ পানী দি মই এইখিনি মঠি ল'ম। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াত অলপ অলপকৈ পানী দিম। পানীখিনি একেবাৰে ঠাণ্ডা হ'বও নালাগিব আৰু একেবাৰে গৰম হ'বও নালাগিব। ৰুম টেম্পাৰেচাৰৰ নৰ্মেল পানী হ'ব লাগিব। এতিয়া অলপ অলপকৈ পানী দি মই এইখিনি মঠি যাম। পানী একেলগে বেছিকৈ নিদিব। ডোটো একেবাৰে সফট হ'ব নালাগিব আৰু একেবাৰে টান হ'ব নালাগিব। এইখিনি মোৰ মঠি লোৱা হৈ গ'ল আৰু ধুনীয়া ডো এটা ৰেডি হৈছে। এয়া চাওক, একেবাৰে সফটো হোৱা নাই আৰু একেবাৰে টানো হোৱা নাই। এতিয়া এই ডোখিনি 15 পৰা 20 মিনিটলৈ মই ঢাকন দি থৈ দিম, যাতে এইখিনি ভালদৰে সেট হৈ যায়। ইফালে মই চেনি পানীখিনি ৰেডি কৰি ল'ম। চেনি পানীৰ কাৰণে মই লৈছোঁ একেটা কাপৰ জোখেৰে 1 কাপ চেনি। আচলতে কি হ'ল, চেনিখিনি দিয়াৰ পিছতে মোৰ কাৰেণ্টটো গুচি গ'ল, যাৰ কাৰণে কেমেৰা লাইট অফ হৈ থাকিল আৰু চেনিখিনিও মোৰ গেছটো হাই ফ্লেমত থকাৰ কাৰণে তলৰ পৰা অকণমান লাগিবলৈ ধৰিছিল, সেইকাৰণে ৰংটো এনেকুৱা হৈছে। এতিয়া চেনি পানীখিনি মই ল' ফ্লেমত ভালদৰে উতলিবলৈ দিম। একেবাৰে পাতলো হ'ব নালাগিব আৰু একেবাৰে ডাঠো হ'ব নালাগিব। ইফালে আমাৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এইটো ভালদৰে বেলনাৰে বেলি ল'ম। বেলনাৰ ইউজ নকৰি আপোনালোকে হাতেৰেও এইদৰে দিব পাৰে বহলাই। এয়া ডাঠকৈ বেলি ল'ব লাগিব। এতিয়া এইখিনি মাজেদি মই 4 ভাগ কৰিম আৰু তাৰ পিছত ইটোৰ ওপৰত সেইটো লেয়াৰ দি পিনে আকৌ বেলিব লাগিব। এই প্ৰচেছটো প্ৰায় 5-6 বাৰ কৰিব লাগিব। লেয়াৰবোৰ ভালদৰে সিল কৰি দিব, নহ'লে পিছত গজাবোৰ ফাটি যাব। এই ধৰণেৰে হাতেৰে দিব। এই প্ৰচেছটো যিমানেই কৰিব সিমানেই গজাকেইটা ভাল হ'ব। এয়া মই দেখিছেনে কেনেকৈ সিল কৰি দিছোঁ চাৰিওফালে, কোনোফালে যাতে ওলাই নাথাকে, নহ'লে গজাবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব। এইবাৰ মই এইদৰে দীঘলকৈ দিছোঁ, অৰ্থাৎ এইবাৰ লাষ্ট। ইয়াৰ পিছত আৰু মই নেবেলোঁ এইখিনি, কাৰণ ইতিমধ্যে মই 5-6 বাৰ বেলিলোঁ, হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে সিল কৰি দিম আৰু তাৰ পিছত ইয়াক ঠিক কৰি ল'ম।
এয়া এইটো মই ঠিক কৰিলোঁ ডোটো এই ধৰণেৰে অলপ দীঘলকৈ ল'লোঁ আৰু এতিয়া মই এইখিনি 3 ভাগ কৰি কাটি ল'ম 2 ভাগ কৰিও আপুনি কাটি ল'ব পাৰে কিন্তু যেহেতু মোৰ ডোটো অলপ বেছি ডাঙৰ হৈছিল সেইকাৰণে মই 3 ভাগ কৰি লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ মই কাটি যাম গজা আকাৰত একেবাৰে সৰু কৰিব কাৰণ ফ্ৰাই কৰাৰ পিছত গজাবোৰ ডাবল সাইজ হৈ যায় এয়া এই ধৰণেৰে কৰিছোঁ এয়া মোৰ গুটেখিনি কাটি লোৱা হৈ গ'ল এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম ইফালে আমাৰ চেনি পানীখিনিও ৰেডি হৈছে একেবাৰে পাতল হোৱা নাই আৰু একেবাৰে ডাঠো হোৱা নাই এতিয়া এইখিনি মই নমাই থম আৰু গজাখিনি ফ্ৰাই কৰি ল'ম মই গেছত কেৰাহী এখন বহাই দিছোঁ আৰু ইয়াত মই ৰিফাইন তেল দিছোঁ তেল অকমান সৰহকৈ দিছোঁ তেলখিনি গৰম হৈছে নে চাবলৈ মই অকমান আটাৰ বল এটা দি দিছোঁ তেলখিনি লগে লগে বুৰবুৰণি খাই উঠিছে অৰ্থাৎ গৰম হৈছে তেলখিনি বহুত বেছি গৰম হ'ব নালাগে জাস্ট হাতেৰে অকমান চুব পৰা হৈ থাকিলেই হ'ব গেছটো একেবাৰে লো কৰি এইখিনি ফ্ৰাই কৰিব লাগিব আজি কাৰেণ্টটো বহুত দিগদাৰ কৰিছে আকৌ কাৰেণ্ট গ'ল যাৰ কাৰণে কেমেৰা লাইট অফ হৈ থাকিল আৰু আপোনালোকে হয়তো একেবাৰে আন্ধাৰ আন্ধাৰ দেখিব তাৰ বাবে মই দুখিত এইখিনি মই একেবাৰে গেছৰ ফ্লেমটো লো কৰি প্ৰায় 20-25 মিনিট মানলৈ ভাজি থাকিম কাৰণ যিমানে এইখিনি ভাজিব সিমানে ভাল হ'ব যদি গেছৰ ফ্লেমটো হাই কৰি থয় তেতিয়া ওপৰখিনি পটককৈ ফ্ৰাই হৈ যাব কিন্তু ভিতৰৰ ফালে কেঁচা হৈ থাকিব গতিকে গেছৰ ফ্লেমটো লো কৰিব আৰু যিমান সময় লৈ সিমান সময় ভাজি থাকিব এয়া চাওক গজাবোৰ ভাজ খাই আহিছে আৰু ডাঙৰো হৈছে যিমানটো মই কৰিছিলোঁ তাতকৈ ডাবল সাইজ হৈছে এয়া গজাখিনি মোৰ সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু গজাখিনি মই ইয়াৰ পৰা ডাইৰেক্ট দিম চেনি পানীখিনিত যদি আপোনালোকে ডাইৰেক্ট দিব নিবিচাৰে 1-2 মিনিট প্লেটত উঠাই থৈ তাৰ পিছতো দিব পাৰে চেনি পানীখিনিও ইতিমধ্যে ঠাণ্ডা হৈছে অৰ্থাৎ ৰুম টেম্পাৰেচাৰত আহিছে এতিয়া গোটেই গজাখিনি মই এইদৰে দিম আৰু 2-3 মিনিট মান এইদৰে ৰাখি তাৰ পিছত উঠাই থম বহুত বেছি সময় ৰাখিব নালাগে 2-3 মিনিট মানৰ ভিতৰতে চেনি পানীখিনি ইয়াৰ ভিতৰত সোমাই যায় ধুনীয়াকৈ আৰু গজাকেইটা ধুনীয়া মচমচীয়া হৈ উঠে এয়া মই গোটেই গজাখিনি চেনি পানীৰ পৰা উলিয়াই ল'লোঁ আৰু চাওক একেবাৰে ধুনীয়া হৈছে বাহিৰৰ পৰা ক্ৰিস্পি হৈছে আৰু ভিতৰৰ ফালে ৰসটো ধুনীয়াকৈ সোমাই গৈছে বহুত বেছি ডাঙৰ হোৱা নাই সৰু সৰু গজা হৈছে দেখিবলৈও ভাল লাগিছে খাবলৈও একেবাৰে সোৱাদ লগা হয় এইবাৰ পূজাত যেতিয়া আপোনাৰ ঘৰলৈ আলহী আহিব বজাৰৰ মিঠাই খোৱাতকৈ নিজ হাতেৰে এইদৰে বনাই খুৱাব আলহীও খাই ভাল পাব আপুনিও খুৱাই ভাল পাব আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব